হাই চ' আজি মই আৰু মোৰ মাৰ সৈতে ক'ত আহিছোঁ হস্তিনাপুৰ হস্তিনাপুৰলৈ আহিছোঁ। চ' হস্তিনাপুৰ আপোনালোকে সকলোৱে জানে যে আগতে আমাৰ পুৰণি সভ্যতা মতে কৌৰৱ আৰু পাণ্ডৱসকলৰ ৰাজধানী আছিলে, কিন্তু ইয়াতে সেই পুৰণি সভ্যতাৰ বস্তু বিশেষ একো পাবলৈ নাই। এতিয়া ইয়াতে কিছুমান জৈন টেম্পলছ আছে, জৈন ধৰ্মৰ কিছুমান মন্দিৰ আছে, কাৰণ আমাৰ হিন্দু আৰু জৈন ধৰ্মৰ মাজত পূৰা কলিংক এটা আছে, কাৰণ স্বয়ম্ভুৰ মানুহৰ বংশৰ পৰাই ঋষভদেৱৰ জন্ম হয় আৰু ঋষভদেৱে হৈছে জৈন ধৰ্মৰ প্ৰৱৰ্তক। চ' এইবিলাক ভাগৱত পুৰাণ পঢ়িলে গম পাব আপোনালোকে। চ' সেইটো বিষয়ে আৰু বেছি দীঘলীয়া নকৰোঁ, কিন্তু কথাটো হৈছে কি, আজি আমি আহিছোঁ ক'ত, হস্তিনাপুৰত আহিছোঁ। আৰু হস্তিনাপুৰত এইটো হৈছে জম্বুদ্বীপ বুলিতো এটা জৈন মন্দিৰ আছে। ইয়াৰ লগতে আৰু বহুতো জৈন টেম্পলছ ইয়াত আছে আগলৈ। ইমান সুন্দৰ পৰিৱেশ। এইফালে পিছফালে আপোনাক দেখা যায় কেৱল সেউজীয়া আৰু সেউজীয়া জংঘল, তাৰমানে যিটো কুৰু জংঘল বুলি যে কয় যে আগতে। চ' কুৰু জংঘল এইবিলাকত এইটো এটা পাৰ্ট হয়। ইয়াতে বিশেষ ঘৰ চৰ বনোৱা বা এইবিলাক ৰিজাৰ্ভড এৰিয়া হিচাপে আছে ইয়াতে। এইটো হৈছে মেইন গেটটো জম্বুদ্বীপৰ। ইয়াতে সোমাবৰ কাৰণে কোনো টিকেটৰ প্ৰয়োজন নাই বাৰু। চ' এইবিলাকত কনষ্ট্ৰাকশ্যন চলিয়ে আছে ইয়াতে বহুত। মই যোৱা বছৰ যেতিয়া আহিছিলোঁ ইয়াতে, তেতিয়াও ইয়াতে কনষ্ট্ৰাকশ্যন চলি আছিলে। চ' এতিয়াও ইয়াতে কনষ্ট্ৰাকশ্যন চলিয়ে আছে বহুত। কাৰুকাৰ্য এইফালে তেতিয়া মুকলি আছিলে, এইখিনি জেগা এতিয়া কিবা বনাই আছে আকৌ ইয়াতে এইটো। তো প্ৰথমতে এইটো মই সোমাই পেলাই এটা দেখাইছোঁ। এইটো হৈছে ল'টাছ টেম্পল, মানে এটা কমল মন্দিৰ বুলি যিটো কয় আৰু। সুন্দৰকৈ বনোৱা আছে, এইটো মাৰ্বল দি বনোৱা, মাৰ্বল পাথৰেৰে বনোৱা। এইটো হৈছে কমল মন্দিৰ বুলি কৈছে। ল'টাছ টেম্পলটো এবাৰ ভিতৰৰ পৰা দেখাই আনো। এইটো ইয়াত ভিতৰত সোমোৱাত কোনো আপত্তি নাই। চেণ্ডেলযোৰ মই খুলি লওঁ সুন্দৰকৈ। মহাবীৰ জৈন, ঋষভদেৱ নহয়। আৰু এইটো হৈছে আহাৰ মহল বুলি কৈছে। তেনেকুৱাকৈ এইটো আপুনি দেখিছে দক্ষিণ ভাৰতত যেনেকুৱাকৈ মন্দিৰবিলাকত দ্ৰাবিড়িয়ান ষ্টাইলত বনোৱা আছে। এইবিলাক বগা মাৰ্বল দি বনোৱা। এইটো মাৰ্বল নহয়, সেইখিনি মাৰ্বলে হ'বলৈ যিয়ে নহওক। সেইফালে আছে ৩ লোক ৰচনা, মানে কি জৈন ধৰ্মত কেনেদৰে মানে বুজিছেনে, জৈন ধৰ্মত মানে কি ৩ লোক, স্বৰ্গ মৰ্ত পাতাল বুলি যে কয়, সেই ৩ লোকৰ কেনেদৰে সৃষ্টি হৈছিলে আমাৰ হিন্দুসকলৰ বেলেগ ধৰণৰ বৰ্ণনা কৰা আছে। জৈনসকলৰ প্ৰায় একে, আমাৰ দুইটা ধৰ্মৰ প্ৰায় একে যে, জৈনসকলেও ইয়াত বৰ্ণনা কৰিছে। তাতে সেই ডেপিক্ট কৰা আছে আৰু মূৰ্তি চূৰ্তি বনোৱা আছে, স্বৰ্গ মৰ্ত পাতাল কৰি। সেইটো মই আঙুলি দেখাই দিছোঁ, এই মন্দিৰটো ৰাইট। তাৰপিছত আৰু তেনেকুৱা মন্দিৰ আছে। এইটো সুমেৰু পৰ্বত বুলি আছে। আপুনি ভাগৱত পুৰাণ যিসকলে পঢ়িছে সুমেৰু পৰ্বত নামটো বহুবাৰ শুনিছে। সেই হিচাপে এইটো সুমেৰু পৰ্বত বুলি এটা মানে কি স্তম্ভ টাইপৰ বনোৱা আছে। সেই মন্দিৰটো মই যোৱাবাৰ ওচৰত আহোঁতেও, এইটো মন্দিৰ যিটো হালধীয়াকৈ ওপৰত আছে, সেই মন্দিৰটো তেতিয়া বনাইছিলে। এইখিনি ইমানখিনি হোৱা নাছিলে, এতিয়া বাৰু বহুতখিনি আগবাঢ়িলে। সেইখিনি চাবলগীয়া। ব্ৰহ্মাণ্ড কা নক্সা, ইয়াতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ নক্সা মানে এটা ইয়াতে বৰ্ণনা কৰা আছে দেই। ইয়াতে ভিতৰত সোমাব নোৱাৰে। ৰাতিপুৱা 6টামান বাজিতে খুলি পেলাই কিবা পূজা অৰ্চনা কৰা হয় ইয়াতে। ইয়াৰ পিছত আকৌ বন্ধ কৰি দিয়ে, আকৌ সন্ধিয়া সময়ত কৰে নেকি। ইয়াতে টাইমটো লিখাই আছে, প্ৰাতः 6 से 8 बजे तक अभिषेक पूजन, शाम को 6 बजे से आरती होता है और प्रातः 8 बजे से शाम 6 बजे तक दर्शन बंदन। চ' এনেকৈ দৰ্শনৰ কাৰণে খোলা থাকে। এইখিনি কি কয়, গোলাপৰ খেতি। মই সেইবাৰ আহোঁতে গোলাপ
ৰুইছিলে। আজিৰ পৰা প্ৰায় এবছৰ আগতে আহিছিলোঁ মই। যোৱা বছৰ মই জুলাই মাহত আহিছিলোঁ নেকি। তেতিয়া এইবিলাকত এই গোলাপবিলাকত যেতিয়া ফুলি আছে যে তেতিয়া ৰুইছিলে সেইবাৰ এইবিলাক যে গোলাপৰ খেতি। এইটো হৈছে তিনলোক ৰচনা, তাৰমানে এই স্বৰ্গ মৰ্ত পাতালৈ তিনি লোকৰ ৰচনা কেনেদৰে হৈছিলে, এটা ভূত প্ৰেত মানুহ কেনেকৈ সৃষ্টি হৈছিলে এইবিলাকত দেখুওৱা আছে। ভিতৰত চাই লওঁ হয়নে। 20 টকা কৰি আমি 2টা টিকেট ল'লোঁ, মা আৰু মোৰ কাৰণে। তো আমি লিফ্টেদি আহি 4 নম্বৰ ফ্ল'ৰ পালোঁ। তো ইয়াতে তাৰমানে বিলাক বনোৱা আছে, দেখাও আছে হয়। 4 কুমাৰ বুলি আমাৰ হিন্দু চাগে 4 হয়। ৰজা মহাৰজা তেতিয়া হিচাপত বনোৱা আছে। চ' এইফালে মই এনেকৈ দেখাই দিব পাৰিম। এই পুৰণা এইফালে আপোনাৰ এইবিলাক মন্দিৰবিলাকত দেখা পায়। আমাৰ 4th ফ্ল'ৰত আছে, এতিয়া 4 নম্বৰ ফ্ল'ৰ। মানে আকৌ ইয়াত এনেদৰে মন্দিৰবিলাকত গ্লাছৱেৰৰ ভিতৰত বনোৱা আছে। ইয়াত লিখা আছে চৌথা জগয়া পঞ্চা तीसरा जगया दूसरा पहला आनंद स्वर्ग अच्युत स्वर्ग এনেকৈ মই কেমেৰাটো ফ্লিপ কৰি দিওঁ ৰখি। आनंद स्वर्ग, प्राणद स्वर्ग, सतर स्वर्ग, सहस्र स्वर्ग, शुक्र स्वर्ग, महाशुक्र स्वर्ग। এইবিলাকত স্বৰ্গৰ বৰ্ণন আছে, কেনেকুৱা স্বৰ্গ আছে তাৰমানে স্বৰ্গবিলাকৰ বিষয়ে। এতিয়া আমি লিফ্টত আহিলোঁ আৰু আমি সুন্দৰকৈ ইয়াৰ পৰা কেনেদৰে যাব লাগিব। এইবিলাক মন্দিৰ বনোৱা আছে, বনাই আছে, কনষ্ট্ৰাকশ্যন হৈ আছে। ইমান সুন্দৰকৈ পৰিপাটিকৈ ৰখা আছে দেখিছেনে। এটা জাবৰ না এটা পলিথিনৰ পেকেট আপুনি ইয়াত দেখা নাপায়, সকলো পা পৰিষ্কাৰ মেইনটেইন কৰা আছে। তো আমি 4ৰ্থ ফ্ল'ৰৰ পৰা খোজকাঢ়ি আমি মানে কি এফালেদি চিৰিয়েদি তললৈ নামি যাম। প্ৰতিটো ফ্ল'ৰতে এনেকুৱাকৈ এইবিলাকৰ দৰে বনোৱা আছে, এইবিলাকত আমি আকৌ চাই যাম। মায়ে দেখিছেনে স্বৰ্গৰ পৰা আমি ক'ৰ পালোহি গম পাইছেনে নাই? ক'ৰ পালোহি? এইটো কি লিখা আছে? তাৰপিছত স্বৰ্গৰ পৰা আমি নৰক পালোহি। দেখিছেনে ছবিবিলাকত ভূত প্ৰেত আছে তাত। এই অধলোক, এই অধোগতিত যোৱা বুলি যে কয় যে এইটো অধোলোকত ভালেই দেখোন অধোগতি। হে অধোলোকটো ঠিকেই আছে। পংক প্ৰভা, স্বৰ প্ৰভা নাজানো ভালকৈ। চ' তেনেকুৱা এইবিলাক দুচৰা নাৰক তলত দেখিছেনে। এইবিলাক সদায় নৰকৰ ছবি দেই। আমি 3 লোক ৰচনা চালোঁ। প্ৰথমতে আমি লিফ্টেদি গৈ 4 নম্বৰ ফ্ল'ৰলৈকে লিফ্টত লৈ যায়, আৰু তাৰ পৰা আমি চিৰিয়েদি চাই আহি থাকিব লাগে। চ' এইটোৱে এইটো লিফ্টেদি যাব লাগে আৰু চিৰিয়েদি আহি থাকিব লাগে। হৈ গ'ল। মই পৰা ওপৰলৈ এনেও তুলি দিছোঁ ফটোটো। সেই ওপৰৰ পৰা আমি চাই আহিছোঁ এনেকৈ চিৰিয়েদি বাঢ়ি আহি আমি ফাইনেলি ইয়াৰ পালোঁ। এতিয়া আমি ওলাই গৈ সিফালে আৰু আজি তাৰমানে বতৰটো ইমান সুন্দৰ আৰু ৰ'দটো ইমান কাঢ়া। আকাশখন দেখিছেনে কিমান ফৰকাল। এইটো হৈছে মেডিটেশ্যন হাউচ। এইটো ধ্যান কৰা ঘৰ মানে বুজিছেনে নাই। এইটো হৈছে মেডিটেশ্যন হাউচ। সেইটো সুমেৰু পৰ্বত। এইটো যে সুমেৰু পৰ্বত নাম দিছে ইয়াক। চাৰাউণ্ডিঙত এবাৰ চাৰাউণ্ডিং কৰাই দিম আৰু সুমেৰু পৰ্বতটো।
আচ্ছা পুৰিলৈ হা অঁ এটা খোজ কাঢ়িব নোৱাৰিবি চেণ্ডেল নহ'লে দে পুৰি গৈছে নোৱাৰিবি এইটো টাইলছ লগোৱা আছে যে ফ্ল'ৰত পুৰি গৈছে সেইটো কাৰণে আমি আৰু সেইটো কাৰণে আমি এতিয়া বেছিকৈ ভিতৰৰ ফালৰ নঘূৰোঁ ইমান ঘূৰিবলগীয়া নাই ভিতৰত এইটো ভিতৰলৈ যাবলৈ ব্যৱস্থা নাই আছে নাও দি যাব পাৰি চাগে কিন্তু তাৰ কাৰণে এতিয়া চেণ্ডেল খুলি লোৱাৰ পিছত কেনেকৈ যাব মানুহ ইমান ৰ'দ আজি মানে গপগপীয়া গৰম অলপ মেঘাইছে যদিও গৰমটো গপগপীয়া আছে আৰু আমি এতিয়া গোটেইখিনি চালোঁ কি কয় এইটো আমি জম্বুদ্বীপ যিটো মন্দিৰৰ কমপ্লেক্স আছিলে এই গোটেইখিনি মা আৰু মই চালোঁ হয়নে মা এইবিলাকত সুন্দৰ দক্ষিণ ভাৰতৰ মানে আৰ্কিটেক্টত বনোৱা মন্দিৰবিলাক ইফালে ওলাই গৈ এতিয়া বাকী আৰু 2-4টা জৈন মন্দিৰ আছে সেইফালে চাম এইটো হৈছে এক্সিট গেট আমি যিফালে প্ৰথমতে সোমাইছিলোঁ এইফালেদি সোমাইছিলোঁ আৰু এইফালেদি এতিয়া আমি ওলাই যাম চ' এইটো হৈছে গোটেই কমপ্লেক্সটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক চ' এইটো হৈছে লোটাছ টেম্পল বাকী এইফালে এক্সিট গেটেদি আমি ওলাই যাম এতিয়া বন্ধুসকল আমি বৰ্তমান জম্বুদ্বীপৰ পৰা ওলাই আহিলোঁ জম্বুদ্বীপৰ পৰা ওলাই আহি ইফালে আৰু জৈন মন্দিৰ আছে জৈন মন্দিৰবিলাক আছে আমি জম্বুদ্বীপৰ সন্মুখত এনেকুৱা আপোনাৰ পুৰা জংঘল এৰিয়া ন তাত এনেকুৱা দোকান পোহাৰবিলাকত আছে ৱেল এষ্টাব্লিছ আপোনাৰ খোৱা বোৱা দোকানো আছে কিন্তু এইখিনি জেগা কুৰু জংঘল বুলিয়ে কয় হস্তিনাপুৰৰ এইটো মন্দিৰ যদি খোলা আছে আমি এইটো মন্দিৰ চাম হা এই মন্দিৰটো যদি খোলা আছে বা এইটো মন্দিৰত সোমাই চাম মানে বহুত সুন্দৰকৈ বনোৱা আছে এইটো নহয় গেট সেইটো মেইন গেট কৈলাশ পৰ্বত দিগম্বৰ জৈন মন্দিৰ হয়নে चप्पल यहीं पे उतार के जाना है क्या अच्छा ইয়াতে আমি জোতা চেণ্ডেল চব থলোঁ এইটো হৈছে কৈলাশ পৰ্বত মন্দিৰ এইটো জৈন মন্দিৰ আমি ভিতৰত যাম বহুত ৰ'দ আৰু একদম গৰম প্ৰায় 40 মান চলি আছে চাগে ইয়াতে আমি যাবতো অফিচ ৰুম এইকেইটা ভৰি পুৰি গৈছে এইখনে কেনেকৈ মানুহবিলাকত গৈছে ভিতৰত আরে কেনেকৈ গৈছে মানুহ এই বগা ৰং খানাখিনিত বেছি গৰম নাই দেখোন বগা এফাল দিয়া আমাৰ আচ্ছা ইয়াৰ ভিতৰত ফটো উঠোৱা মানা আছে গতিকে আমি ইয়াতে মোবাইলটো বন্ধ কৰিব লাগিব মই বাহিৰৰ পৰা এইখিনি উঠাই দি লওঁ ভিতৰত ফটো উঠোৱা মানা আছে ঠিক আছে এজনক গালিয়ে দিলে মোৰ সন্মুখতে চ' মই ইয়াৰ পৰা বাহিৰৰ পৰা মন্দিৰটো এবাৰ উঠাই লৈছোঁ বন্ধুসকল আমি এতিয়া এইটো মন্দিৰ কয় কৈলাশ পৰ্বত দিগম্বৰ জৈন মন্দিৰ যিটো হয় মোৰ পিছফালে যিটো আছে সেইটো মন্দিৰত সোমাই কৰি চাই আহিলোঁ ভিতৰত মই ফ্লিপ কৰি দেখাই ভিতৰত সেই মন্দিৰটো ভিতৰৰ পৰা ফটোগ্ৰাফী কৰা মানা আছে গতিকে মই ভিডিঅ'গ্ৰাফী নকৰিলোঁ আৰু এইফালেদি এই আগত যিটো আছে জম্বুদ্বীপ বুলি অলপ আগত জম্বুদ্বীপ মন্দিৰ আছে তাত আমি চালোঁ ইয়াতে আমি গোলাবৰ খালোঁ খাই এতিয়া আমি এইফালে আগুৱাই গৈ থাকিম আৰু আগুৱাই গৈ এইফালে মন্দিৰ আছে মোৰ চাব লগা আছিল সেইফালে এই দূৰত যিটো মন্দিৰ দেখিছে এই মন্দিৰটো সেই মন্দিৰটো চাব লগা আছিলে চ' এইটো হৈছে অস্তাবাদ মন্দিৰ ভিতৰলৈ যাব পৰা ৰাস্তা বন্ধ আছে যেন লাগিছে এইবিলাকত গেট চেট বন্ধ আছে গতিকে আমি এতিয়া ক'ত যাম বঙালী বজাৰখন চাই লওঁ ন বঙালী বজাৰ এখন আছে এইফালে তাত শুকান মাছ নহয় ভাজা মাছ পায়
তো বন্ধুসকল মই বঙালী বজাৰত আহিলোঁ। ইয়াতে এখন সৰু বজাৰ, ইমান ডাঙৰ বজাৰ নহয় আৰু গাঁৱৰ ভিতৰত থকা বজাৰ। ইয়াতে মাছ মাংসৰ দোকান আছে, তাৰ মাজতে কোনোবাই মানে বজাৰৰ দিনাখন বা আজি বজাৰ বন্ধ আছে, বজাৰৰ পৰা বহিলে তাৰমানে ইয়াতে শুকান মাছ বা মাছৰ পকৰা টাইপৰ বনায়, সেইবিলাকত বেচা কিনা কৰা হয়, সেইটো কাৰণে পপুলাৰ। মই ইয়াতে চালোঁ, নাই ইয়াতে খাব পৰা ব্যৱস্থা নাই তাৰমানে, সেইটো কাৰণে মই ইয়াতে ভিডিঅ' ৰেকৰ্ডিঙো নাই কৰা। চালোঁ জাষ্ট বজাৰখন চালোঁ আৰু ভিতৰত সোমাই, এইফালে ভিতৰত সোমাই আছে। এই তেনেকুৱা আমাৰ সেইফালৰ বজাৰৰ দৰে মাছ মাংস এইবিলাকত পায়, কিন্তু মাছৰ পকৰা চকৰা বেচে কেতিয়াবা ইয়াতে, তাৰ বাহিৰে বেলেগ একো নাই। চ' এতিয়া আমি চালোঁ হস্তিনাপুৰ চালোঁ, মায়ে হ'লনে? হস্তিনাপুৰ আমি চালোঁ। ইয়াতে আমি বিশেষকৈ জৈন টেম্পলছবিলাকত চালোঁ আৰু সিফালে দ্ৰৌপদী ঘাট থাকিলে বহুত দূৰতে, একেবাৰে পথাৰৰ মাজত। আৰু মই যোৱাবাৰ আহোঁতে তাৰমানে কনষ্ট্ৰাকশ্যন চলিয়ে আছিলে, বনাই আছে ঘাটটো তাৰমানে। ঘাট মানে তেনেকুৱা ঘাট নহয়, ঘাট হ'লেও তাত ঘাট বুলি যদিও নামটো আছে, তাৰপৰা গংগা প্ৰায় 3 কিলোমিটাৰমান দূৰত। চ' তাত আৰু চাবলগীয়া বিশেষ একো নাই, একদম পূৰা কি কয় গন্না কুঁহিয়াৰ খেতিৰ মাজত। মই যোৱাবাৰ যাওঁতে তেনেকুৱা জুলাই মাহত আহিছিলোঁ, এবাৰ এতিয়া আগষ্টত আহিছোঁ বাৰু। বৰষুণ পৰি আছিলে আৰু তাৰমানে বৰষুণত তিতি মই গৈছিলোঁ চাবলৈ, কিন্তু তাত চাবলগীয়া একো নাই, চব কনষ্ট্ৰাকশ্যন চলি আছে, সেইটো কাৰণে এবাৰ নাযাওঁ আৰু। চাই হ'ল। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, থেংক ইউ।